হাই গুড মৰ্ণিং। আজি ব্লগটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰোঁ। এতিয়া উঠিছোঁহে 8টামান বাজিছেহে। আঞ্জু বেটাৰ অলপ বেমাৰ হৈ কালি ৰাতি ধোৱাটো অলপ প্ৰব্লেম হ'ল, কান্দিছিলে অলপ বেছিকৈ। এতিয়া উঠিয়ে চাহকণ বনালোঁ। চাহ বনাই আজি কি কৰোঁ আপোনালোকক দেখাই আছোঁ, ক'ত যাওঁ। কালি আঞ্জু বেটাই বেমাৰ হয় ইমান কান্দিছে, শুবই দিয়া নাই ঘৰৰ সকলোকে। কান্দুৰা এতিয়া ভাল পাইছে অলপ? হা বেটা, বেটা তুমি কি খাই আছা? গেনেটো নেক্সট খাইছা? আদি বেটাই মাম খাই আছে, আঞ্চু বেটাই দৌৰি ফুৰি আছে। আৰু ফূৰ্তি তাৰ ফূৰ্তি ঐ কান্দুৰা, কালি ইমানেই কান্দিছে বা। ক'ত গৈছা? পেটাওতো এই কান্দিছা। চৰাইকেইটা খেদিব আহি বোলে। এই চৰাই এইটো খেদি গৈ আছে। উৰি গ'ল চৰাই, উৰি গ'ল। হাই নমস্কাৰ, পুনৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। আজি আমি শিৱৰাত্ৰি বুলি সেৱা কৰিব মন্দিৰলৈ ওলাইছোঁ। গৈ আছোঁ এতিয়া, আমি চবেই গৈছোঁ ফেমিলি। এয়া আদি বেটা, আঞ্জু বেটা, পাহি, মা, এই বন্তি, চান্দিটো যাব। ক'ত গ'ল জানো? আহি আছে কান্দুৰা। কালি ৰাতিটো কান্দি অৱস্থা নাই। চাম হাই কচোন। এই আজিৰ মাৰ লোক শাৰী পিন্ধিছে, বগা শাৰী এনেকৈ বগা, ময়ো বগাই পিন্ধিছোঁ, মেখেলা চাদৰ। শকত মানুহ ভাল নালাগে দি পিন্ধিলে। গৈছে আৰু ৰিক্সা পালোঁ, ৰিক্সাত গৈ আছে। এতিয়া বেটাহঁতে গ'ল, তাৰ পাপাই স্কুটিত লৈ গ'ল। Photograph in which we were in love, caught in your eyes, waiting for the sunrise. I barely even knew who you were, what did you do? I didn't care, 'cause you were perfect, I swear. But somebody told me that it's over. I know it's true. You made me happy for চাকি ল'ব লৈছে এতিয়া। গৈছে এইফালে গেট। সোমাই আছে এতিয়া এইফালে গেট। এইখিনি ইয়াতো পূজা কৰে, এইফালেও পূজা কৰে। আচল মেইনটো এই চাইডে। এতিয়া অলপ ফল মূলখিনি ধুই লওঁ।
গ'ল আমাৰ এতিয়া ওলাই যাওঁ আৰু ইমানেই মানুহ ভিৰ বা হৈছে আমি এতিয়া ওলাই যাওঁ আৰু ব'লা বেটা ব'লা ওলাই গৈছোঁ আৰু আমি পূজা কৰা হৈ গ'ল ভালকৈ কৰিলোঁ পুখুৰী এইখিনি এয়া বেটাহঁতে ইফালে পাপাৰ লগত গৈ আছে বেটা বাই বাই জলদি আদি বেটাৰ চুৰু এই দুষ্ট দুষ্ট নকৰিবা ইয়াত বহি আছে অঞ্চু বেটাই পাপাৰ লগত আমি আহিলোঁ ঘৰত এতিয়া আকৌ খানা পিনা চুৰু এতিয়ালৈ ভাত পানী বনোৱাই নাই এতিয়া পটাপট ভাত পানী ৰেডি কৰি বনাই লওঁ চাহ গাখীৰ চাহ হৈ গ'ল চাহখিনি খাই লওঁ ঐ চবে আহা চাহ খাই লওঁ আহা আনিলোঁ মন্দিৰৰ পৰা আজি ৰেডি চাহ খাই লওঁ এতিয়া আজি আমাৰ পায়স খানা হ'ব মায়ে ইয়াত পায়স বনাই আছে গাখীৰ অলৰেডি গাখীৰটো উতলালে এতিয়া চাউল দিলে নেকি চাউল দিয়া নাই গাখীৰ উতলি আছে উতলি আছে এতিয়া চাউল দিব গাখীৰ উতলি আছে এতিয়া চাউল দিম চাউল দিছে এনেকৈ লৰাই আছে এতিয়া চাউল দিয়া হৈ গ'ল মানে মাজে সময়ে লৰাই থাকিব লাগিব এইটো নহ'লে মানে লাগি ধৰিব নহয় এনেকুৱা মাজে মাজে লৰাই থাকিব লাগিব চাউল দিয়া হৈ গ'ল ইয়াতে ফুৰি বাজিম ইয়াতে পায়স বনাই আছোঁ এতিয়া পায়সখিনি হৈছে আৰু এয়া ডাঠ হৈ গৈছে সিজিছে চাউলখিনি পায়স হৈ গ'ল ইমান ধুনীয়াকৈ মায়ে বনালে গোন্ধটো ইমান ধুনীয়া হৈছে লোপে লাগি গৈছে ভোক লাগি এতিয়া খাব পৰা হৈ গ'ল খাম আৰু এনেকৈ ধুনীয়াকৈ বনালে পুৰি বেলি আছে ইয়াত ফুৰি বাজি আছে মায়ে ধুনীয়াকৈ ফুলিছে দেই ধুনীয়াকৈ আমাৰ খানা ৰেডি এইফালে পায়স ফুৰি আৰু প্ৰসাদী চানা খাওঁ আৰু এতিয়া খাই চাওঁ এতিয়া এয়া খাইছোঁ আৰু মজা হৈছে দেই টেষ্টি পায়স আৰু এনেকৈ ফুৰিৰ লগত খালে ইমান ধুনীয়া হয় বহুত খাবলৈ ভাল হয় মজা হৈছে গৰম